কিন্তু কিয় প্ৰকৃত পৰিচয় মানে মহিমৰ আন এটাও চিনাকি আছে নেকি? চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইমান ডাঙৰ অফিচাৰ চিআইডি ডিপাৰ্টমেণ্টৰ এজন উচ্চ বিষয়া তুমি মোৰ পৰা কথা লুকুৱালা ঘৰৰ সকলোৰে লগত অভিনয় কৰি ইমান ডাঙৰ প্ৰজেক্ট এটা তুমি অপূৰ্ণ ক'লা মই কৈছিলোঁ ভুলেৰেহে সুখ কাঢ়িব পাৰিম নিজকে এটা ভুল বনাই লৈছোঁ আৰু ঘৰৰ পৰাই মই অভিনয় আৰম্ভ কৰিছোঁ স্বইচ্ছাই তোমাৰ হাতেৰে মই গ্ৰেপ্তাৰ হৈ ঘৰৰ মানুহবিলাকৰ দৃষ্টিত এজন বেয়া মানুহ বুলি নিজকে প্ৰতিষ্ঠা তোমাক মই কথাবিলাক মনত কৰা নাছিলোঁ একমাত্ৰ ওপৰৰ ইচ্ছা সমাজত নিজকে এজন অসুৰ বুলি প্ৰতিষ্ঠা কৰিলোঁ আৰু আজি দেখিলা এজন মিছা অসুৰে কেনেকৈ এটা সঁচা অসুৰক শেৱালি মোৰ এইটো ল'ৰা নহয় হীৰা নহয় জানো দেউতা হীৰা মই আলেঙে তই আহ ৰেষ্টুৰেণ্টত বহি এই ঋষভৰ ঘৰতে মাইনা মই বিয়া ঠিক কিন্তু তোমালোকৰ প্ৰকৃতৰ পৰিচয় জনাৰ পাছত ঋষভক এজন চিআইডি ডিপাৰ্টমেণ্টৰ ইনস্পেক্টৰ ৰেংকৰ অফিচাৰ বুলি জনাৰ পাছত এই ঋষভৰ হতুৱাই মাইনা মই কিডনেপ কৰা এমএলএ দৃষ্টিৰ পৰা আঁতৰত ৰাখি তোমাক একুৰা জুই বনাব এনেকুৱা একুৰা জুই যিকোৰা জুয়ে এমএলএ ঘূৰি ফুৰি চাই পৰিব